State Bank of India Northeast Circle Guwahatiya Kokrajhar Rupnath Brahmo Subungsrai Deha Fahamsalino अनसुंथाइ गथायदों दिनै कक्राझार रुपनाथ ब्रह्म सुबुंस्राय देहा फाहामसालियाव मोनसे मेहेरगोनां हाबाफारि बानजायनाय जायो बे मेहेरगोनां हाबाफारिनि गेजेरजोंनो स्टेट बैंक अफ इंडिया नर्थ ईस्ट सर्कल गुवाहाटीआ कक्राझार रुपनाथ ब्रह्म सुबुंस्राय देहा फाहामसालिनो इंडास्ट्रियल वाशिं मेसिन गंनै आरो अटोमेटिक फ्लोर मपार गंनै अनसुंथाइ महरै गथायदों हाबाफारियावनो बाहागो लायै 30 नं सानजा कक्राझार बियाबनि एमएलए लरेन्स इस्लारि आरो लोगोसे कक्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली देखाया RNB Civil Hospital আজি State Bank of India North East Circle Moigaon Divisionৰ পৰা আজি কোকৰাঝাৰত ৱাশ্বিং মেচিন দুটা আৰু এটা সাবচিকন কৰা দুটা মেচিন তেওঁলোকে প্ৰদান কৰিছে CSR ফাণ্ডৰ পৰা তো তেওঁলোকক মই লোকেল এমএলএ হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছো ষ্টেট বেংক অফ ইণ্ডিয়া নৰ্থ ইষ্ট সাৰ্কেল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো তো কোকৰাঝাৰত যথেষ্ট আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে আমাৰ RNB চিভিল হস্পিটালত ডক্টৰৰো বহুত প্ৰয়োজন আছে এইখিনি সময়তে মই আজি আহ্বান জনাব বিচাৰিছো যে আমি শুনিছো ডক্টৰসকলৰ এটা ইন্টাৰভিউ হৈ গ'ল অলপ কেইদিনমান পিছত এপইণ্টমেণ্ট হ'ব তো আমি আশা কৰিছো মাজতে মই এছেম্বলিত কুৱেশ্যনো ৰেইজ কৰিছিলো তাতো মন্ত্ৰীয়ে আশ্বাস দিছিলে যে কোকৰাঝাৰ জিলাত আৰু কোকৰাঝাৰ মানে পূব বিধানসভা সমষ্টিত বহুত কেইজন ডক্টৰৰ প্ৰয়োজন আছে সো এই ডক্টৰবিলাকক যদি এপইণ্টমেণ্ট দিয়ে অতি সোনকালে তেতিয়া হ'লে আমাৰ কোকৰাঝাৰতো যত প্ৰয়োজন আছে তেনেকুৱা ধৰণৰ যাতে ডক্টৰসকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰে তাৰ কাৰণে মই আজি আপোনাৰ সকলোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছো আৰু মই এটাও অনুৰোধ কৰিব বিচাৰিছো RNB চিভিল হস্পিটালত যিসকল ডক্টৰ আৰু ষ্টাফ আছে তেওঁলোকে যাতে ভালকৈ যি মানৱ সেৱা ফ্লৰেন্স নাইটিংগেলৰ যি আদৰ্শ সেই আদৰ্শটো আগত ৰাখি পেলাই তেওঁলোকে ভালদৰে মানৱ সেৱা প্ৰতি হয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু তেনেকুৱা ধৰণৰ যদি চাবচিকন ৰাখিব পৰা যায় ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ এইটো চিভিল হস্পিটাল 200 বেডেড এতিয়া 200 প্লাছ হৈ গ'ল তো যথেষ্ট চাবচিকনৰ প্ৰয়োজন আছিল লাহে লাহে কৰি আছে নো ডাউট কিন্তু এই ধৰণৰ যদি সকলো মানে আমি ৰাইজেও যদি সহযোগ কৰোঁ তেতিয়া এই চিভিল হস্পিটালটো আমি ধুনীয়াকৈ ৰাখিব পাৰিম ইয়াত মানে ভাল এটা পৰিৱেশ পাম বুলি আমি আশা কৰিব সাৰ্ভিস দিয়া হয় সেৱা কৰা হয় আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি ষ্টেট বেংক অফ ইণ্ডিয়া নৰ্থ ইষ্ট সাৰ্কেল এই হস্পিটালত খুব উপযোগী আছিলে খুব প্ৰয়োজন আছিলে দুটা ইণ্ডাষ্ট্ৰিয়েল ড্ৰায়াৰ মেচিন ৱাশ্বিং মেচিন আৰু লগতে মপাৰ চাফচিকুণ কৰি ৰাখিবৰ কাৰণে দুটা ইণ্ডাষ্ট্ৰিয়েল মপাৰ সেই দুটা বস্তু আমি আজি ইয়াতে ডিস্ট্ৰিবিউট কৰিলোঁ ইয়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ DC মেডাম তেখেতে আমালৈ অনুৰোধ এটা কৰিছিলে যে এনেকুৱা বস্তু দুটা যদি আমি দিব পাৰোঁ ষ্টেট বেংকে সদায় তেওঁলোকৰ CSR এক্টিভিটিৰ আণ্ডাৰত কাম কৰি থাকে সমাজৰ কাৰণে বিভিন্ন স্তৰত বিভিন্ন ফালে উন্নতিকল্পে এই কাম কৰি থাকে আৰু ঠিক সেই CSR এক্টিভিটিৰ মাধ্যমেই আমি আজি এই RNB চিভিল হস্পিটাল কোকৰাঝাৰ ইয়াতে দুটা ইণ্ডাষ্ট্ৰিয়েল ৱাশ্বিং মেচিন আৰু লগতে দুটা মপাৰ ডিস্ট্ৰিবিউট কৰিলোঁ সেইখিনি আজি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধনী কৰা হ'ল আৰু আমি যথেষ্ট আনন্দিত হৈছোঁ এই প্ৰগ্ৰামটোৰ লগত আমি জড়িত হ'ব পাৰোঁ কাৰণে আৰু আমাকেই বাছি লোৱাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু এই আজিৰ এই ভোগালীৰ প্ৰাক্ষণত আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু এই দুটা মেচিন যিখিনি আমি আজি ইয়াতে দিলোঁ এই দুটা মেচিনে এই হস্পিটালত খুব সুবিধা আগবঢ়াই দিব বুলি ভাবোঁ আৰু আমাৰ যিবিলাক পেচেণ্ট ইয়াতে থাকে হস্পিটালত বহুত ধৰণৰ পেচেণ্ট থাকে সেইকাৰণে এই হস্পিটালখনো চাফচিকুণ কৰি ৰখা হাইজিনটো খুব দৰকাৰ এই দুটা বস্তুৱে এই হস্পিটালটো হাইজিন কৰি ৰখাত যথেষ্ট সহায় কৰিব বুলি আমি ভাবোঁ ঠিক আছে থ্যাংক ইউ ভেৰি মাচ गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां अदालगुरिनि रेवथा सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एग्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन
बे एग्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।